নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে নিশ্চয় মোৰো ভালেই আগৰ কেইটি ভিডিঅ'ৰ দৰে এই ভিডিঅ'টিটো যেন আপোনালোকে অতি মৰমেৰে আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ গতিকে বন্ধু বান্ধৱীসকল মোৰ এই ভিডিঅ'টো আজি অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব কিয়নো এই ভিডিঅ'টি হৈছে এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত পুৰুষ মহিলা তথা ল'ৰা ছোৱালী উভয়ে অকণিৰ সমস্যাত কিয় ভুগিব লগা হয় আৰু এই সমস্যাৰ পৰা আমি কেনেদৰে হাত সাৰিব পাৰিম তাৰ বিষয়ে আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত গতিকে বন্ধু বান্ধৱীসকল যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰাৰ পিছত যিটো অল বাটন থাকে সেই বাটনটো ক্লিক কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাই যাব গতিকে বন্ধু বান্ধৱীসকল এতিয়া বলক ভিডিঅ'টিৰ মূল কথালৈ যাওঁ মূৰত যে গুৰি পোক হয় তাকেই আমি অকণি বুলি কওঁ ইহঁতে চুলিৰ গুৰিত থাকি তেজ শোষণ কৰে আৰু অকণিয়ে কামুৰিলে অতিকৈ খজুৱাই আৰু অস্বস্তি বোধ হয় আমি ল'ৰা ছোৱালী পুৰুষ মহিলা প্ৰায়ে অকণিৰ সমস্যাত ভুগি আহিছোঁ যেতিয়া আমাৰ মূৰত অকণি হয় তেতিয়া এনে লাগে যেন কেনেদৰে এই অকণিৰ সমস্যাসমূহ আমি দূৰ কৰিব পাৰোঁ কিয়নো যেতিয়া আমাৰ মূৰত অকণি হয় তেতিয়া আমি অতি অসহ্য হৈ পৰোঁ অতিমাত্ৰ খজুৱাই আৰু লাহে লাহে আমাৰ স্মৃতিশক্তিও কমি আহিবলৈ ধৰে মূৰত যেতিয়া অকণি হয় তেতিয়া আমি ইমানেই অসহ্য হৈ পৰোঁ যে আমি শান্তিৰে খাবও নোৱাৰোঁ শুবও নোৱাৰোঁ আৰু পঢ়িবও নোৱাৰোঁ আৰু ঘৰুৱা কাম কাজবোৰ কৰোঁতে আমি অসহ্য পাওঁ কিয়নো অকণিয়ে আমাক অনবৰতে মূৰতে কামুৰি থাকে তেতিয়া আমাৰ এনেকুৱা অসহ্য লাগে যেন আমি মূৰৰ সকলোখিনি চুলিয়েই কাটি দিম আমাৰ তেনেকুৱা লাগে কিন্তু অকণি হৈছে এনে এবিধ জীৱ যি সহজতে আমাৰ মূৰৰ পৰা দূৰ হৈ যাব নোখোজে যেতিয়া সৰু সৰু ল'ৰা ছোৱালীৰ মূৰত অকণিৰ সৃষ্টি হয় তেতিয়া সিহঁতে যেতিয়া দুহাতেৰে খজুৱায় তেতিয়া মূৰত ঘাঁৰ সৃষ্টি হয় আৰু সেই ঘাঁ কোণে শুকুৱাই নাযায় আৰু তাত অকণিয়ে ভিতৰত সোমাই যায় কিন্তু বন্ধু বান্ধৱীসকল আজি মই অকণি দূৰ কৰা একেবাৰে সহজ উপায় কেইটামান লৈ আনিছোঁ যিকেইটা নেকি আপোনালোকে আপোনালোকৰ ঘৰত থকা সামগ্ৰীৰে অতি সহজতে লাভ কৰিব আৰু অকণিৰ এই সমস্যাসমূহৰ পৰা আপোনালোকে চিৰদিনলৈ মুক্ত হ'ব গতিকে বন্ধু বান্ধৱীসকল অকণি দূৰ কৰাৰ আগতে আমি জানো আহক আমাৰ মূৰত অকণি কিয় আৰু কেনেদৰে সৃষ্টি হয় যেতিয়া আমি মূৰত তেল নিদিওঁ বা বেছিকৈ তেল দিওঁ তেতিয়াও আমাৰ মূৰত অকণিৰ সৃষ্টি হয় আৰু দৈনন্দিন যেতিয়া আমি গা নুধুওঁ তেতিয়াও আমাৰ মূৰত অকণিৰ সৃষ্টি হয় চুলিত যেতিয়া চাবোন চেম্পু নিদিওঁ সেই কাৰণেও আমাৰ অকণিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় গতিকে বন্ধু বান্ধৱীসকল আমি জানিলোঁ যে অকণি আমাৰ মূৰত কিয় সৃষ্টি হয় এতিয়া আমি জানো আহক এই সমস্যাসমূহৰ পৰা আমি চিৰকাললৈ কেনেদৰে সহজ উপায়সমূহেৰে আমি পৰিত্ৰাণ পাব পাৰোঁ কেঁচা আমলখিৰ ৰস নাইবা আপোনালোকে শুকান আমলখিৰ গুৰি পানীত মিহলাইও ল'ব পাৰে তাৰ সৈতে 3 চামুচমান গোল নেমুৰ ৰস মিহলাই সেই মিশ্ৰণটো আপোনালোকে চুলিত তেল সনাৰ নিচিনাকৈ লগাই দিয়ক এনেদৰে আপোনালোকে আধা ঘণ্টা ৰাখি দিয়ক তাৰপিছত চেম্পুৰে ভালদৰে চুলিখিনি ধুই দিয়ক এনেদৰে আপোনালোকে সপ্তাহত 2 দিন কৰক আৰু এনেদৰে যদি এমাহ কৰে আপোনালোকে দেখিব যে আপোনালোকৰ চুলি সৰা বন্ধ হৈছে চুলি পকা বন্ধ হৈছে লগতে আপোনালোকৰ অকণি দূৰ হ'ব আৰু চুলিখিনিও ধুনীয়া হৈ পৰা দেখা যাব দুপৰ টেঙাৰ পাতৰ ৰস আপোনালোকে চুলিত যেনেদৰে তেল লগাই ঠিক তেনেদৰে এই পাতৰ ৰস আপোনালোকে চুলিৰ গুৰিত লগাই দিয়ক তাৰপিছত এই মিশ্ৰণখিনি এঘণ্টাৰ কাৰণে চুলিত ৰাখি দিয়ক তাৰপিছত আপোনালোকে ভালদৰে চেম্পুৰে ধুই দিয়ক এনেদৰে আপোনালোকে সপ্তাহত 4 দিন কৰিব আৰু এনেদৰে এমাহ কৰিলে আপোনালোকৰ দেখিব চুলি সৰা কমিছে চুলি পকা কমিছে আৰু অকণিৰ সমস্যা একেবাৰে দূৰ হৈ যাব মহানিম নিশ্চয় আমি সকলোৱে চিনি পাওঁ এই মহানিমৰ পাতৰ ৰসৰ সৈতে 2 চামুচ নাৰিকলৰ তেল মিহলাই এটি মিশ্ৰণ প্ৰস্তুত কৰি ল'ব তাৰপিছত এই মিশ্ৰণখিনি চুলিত তেল সনাৰ নিচিনাকৈ আপোনালোকেও চুলিৰ গুৰিত লগাই দিব আৰু এনেদৰে আধা ঘণ্টা ৰাখি আপোনালোকে ভালদৰে চুলিখিনি ধুই দিব এনেদৰে এমাহ কৰিব আপোনালোকৰ দেখিব অকণিৰ সমস্যা দূৰ হৈ যাব জেতুকা গছ আপোনালোকৰ নিশ্চয় সকলোৰে ঘৰতে আছে আৰু যদি নাই তেনেহ'লে ওচৰে পাজৰে যাৰ তাত আছে তেনেদৰে আপোনালোকে যোগাৰ কৰি লওক তাৰপিছত এই জেতুকা পাতখিনি
পটাত বটি আপোনালোকে এটা পেষ্ট বনাই লওক নাইবা তাৰ ৰস বনাই লওক আৰু এই পাতখিনি আপোনালোকে চুলিত ভালদৰে সানি আধা ঘণ্টাৰ কাৰণে ৰাখি দিয়ক তাৰ পিছত ভালদৰে শ্যাম্পুৰে ধুই দিয়ক এনেদৰে এমাহ কৰিলে আপোনালোকে দেখিব আপোনালোকৰ চুলিৰ সকলো সমস্যা দূৰ হৈছে লগতে অকণিও দূৰ হৈ যোৱা দেখিবলৈ পোৱা যাব জবা ফুলৰ দ্বাৰাও আপোনালোকে আপোনালোকৰ চুলিৰ সকলো সমস্যা দূৰ কৰিব পাৰিব এতিয়া জানো আহক জবা ফুলৰ দ্বাৰানো আপুনি কেনেদৰে চুলিৰ সমস্যা দূৰ কৰিব এই জবা ফুল কেইপাহমান ল'ব নাইবা আপোনালোকে পাতখিনিও ল'ব পাৰিব নাইবা একেলগেও ল'ব পাৰিব এই জবা ফুল আৰু পাত আপোনালোকে মিক্সিত পিচি লৈ আধা ঘণ্টাৰ কাৰণে চুলিত লগাই দিয়ক তাৰ পিছত ভালদৰে চাবোনেৰে বা শ্যাম্পুৰে ধুই দিয়ক এনেদৰে আপোনালোকে সপ্তাহত 3 দিন কৰিব আৰু মাহত 2 দিন কৰিব দেখিব আপোনালোকৰ চুলিৰ সকলো সমস্যা দূৰ হৈছে লগতে আপোনালোকৰ অকণিও একেবাৰে নাইকিয়া হৈ গৈছে নহৰু হৈছে অকণি ধ্বংস কৰাৰ একমাত্ৰ উপায় এই নহৰু আপোনালোকক বেছি নালাগে যদি ডাঙৰ হয় কেইফুটামান ল'ব যদি সৰু হয় এটা ল'ব এই নহৰুখিনি মিক্সিত পিচি তাৰ লগত কেই চামুচমান নেমু ৰস মিলাই মিশ্ৰণটো আপোনালোকে চুলিত সানি দিব যি ধৰণে তেল সানি ঠিক তেনেদৰে সানি দিব আপোনালোকৰ চুলিৰ গুৰিত তাৰ পিছত এই মিশ্ৰণখিনি 1 ঘণ্টা ৰাখি আপোনালোকে ভালদৰে চুলিখিনি ধুই দিব এনেদৰে আপোনালোকে সপ্তাহত 2 দিন আৰু এমাহ কৰিলে দেখিব আপোনালোকৰ অকণিৰ সমস্যা দূৰ হৈ গৈছে পিঁয়াজৰ দ্বাৰাও অকণিৰ সমস্যা দূৰ কৰিব পৰা যায় পিঁয়াজটো আপোনালোকে মিক্সিত পিচি ল'ব পাৰিব নহ'লে পটাত পিচি ল'ব পাৰিব তাৰ পেষ্টখিনি আপোনালোকে চুলিত ভালদৰে সানি 1 ঘণ্টাৰ কাৰণে ৰাখি দিয়ক নতুবা ৰাতি লগাই ৰাতিপুৱালৈকেও ৰাখিব পাৰে তাৰপিছত আপোনালোকে চুলিখিনি ভালদৰে চাবোনেৰে ধুই দিয়ক এনেদৰে আপোনালোকে এমাহ কৰিলে দেখিব আপোনালোকৰ চুলিত গুৰিবোৰ মজবুত হৈছে চুলি দীঘল হৈছে লগতে আপোনালোকৰ অকণিৰ সমস্যাও দূৰ হৈছে পান হৈছে অকণি দূৰ কৰিব পৰা উত্তম উপায় পান আপোনালোকে মিক্সিত পিচি লৈ নাইবা পটাত পিচি লৈ তাৰ পৰা আপোনালোকে ৰস উলিয়াই ল'ব তাৰ পিছত এই ৰসখিনি আপোনালোকে চুলিৰ গুৰিত লাহে লাহে সানি দিব এনেদৰে আপোনালোকে চুলিৰ গুৰিত পানৰ ৰসখিনি আধা ঘণ্টাৰ কাৰণে ৰাখি দিব তাৰ পিছত ভালদৰে চাবোন বা শ্যাম্পুৰে ধুই দিব এনেদৰে এমাহ কৰিলে আপোনালোকৰ চুলি সৰা আৰু অকণিৰ সমস্যা দূৰ হোৱা দেখা যাব গতিকে বন্ধু বান্ধৱীসকল জানিলে নে আমিনো কেনেদৰে সাধাৰণভাৱে ঘৰুৱা সামগ্ৰীৰে আমাৰ ওচৰে পাজৰে থকা বনৌষধি গুণেৰে আমি অকণিৰ সমস্যাসমূহ চিৰদিনলৈ নাশ কৰিব পাৰোঁ যদি আপোনাৰ মূৰত অকণি হৈছে তেনেহ'লে মই কোৱা ধৰণৰ টিপছসমূহ আপোনালোকে ফ'ল' কৰক আৰু অকণিৰ সমস্যাৰ পৰা চিৰদিনলৈ মুক্ত হৈ থাকক যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰক কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বন্ধু বান্ধৱীসকল বহুত বহুত ধন্যবাদ